Hello friends, আজি আকৌ এটা নতুন ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ। আজি এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব 5খন ইনষ্টিটিউটৰ বিষয়ে, য'ত আপোনালোকে টি মেনেজমেণ্ট কোৰ্চ কৰিব পাৰিব। এই 5খন ইনষ্টিটিউটৰ বিষয়ে আপোনালোকে যদিহে জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণ চাই দিয়ক। আৰু যদিহে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে আপোনালোকে কিন্তু লাইক মাৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ এটা লাইক খুবেই দৰকাৰী। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহা হয়। তেন্তে আহক আৰু দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, যিসকলে টি গাৰ্ডেন বা টি ফেক্টৰীত জব কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে আজি এই ভিডিঅ'টো হেল্পফুল ভিডিঅ' হ'ব, কাৰণ 5খন ইনষ্টিটিউটৰ বিষয়ে লৈ আহিছোঁ। এই যিকোনো এখন ইনষ্টিটিউটত আপোনালোকে যদিহে যিকোনো এটা কোৰ্চ কৰি লয় তেতিয়া আপোনালোকৰ টি গাৰ্ডেনত জব পোৱাৰ চান্সটো বাঢ়ি যায়, কাৰণ বহুতে গ্ৰেজুৱেশ্যন কৰাৰ পাছতেই টি গাৰ্ডেনত চাকৰি কৰিম বুলি ভাবি থয়, কিন্তু বহুতে নাজানে যে টি গাৰ্ডেনত যদিহে চাকৰি কৰিব বিচাৰে তেনেহ'লে এটা মেনেজমেণ্ট কোৰ্চ কৰিবলগীয়া হয়। সেই মেনেজমেণ্ট কোৰ্চটো কৰিলে ডাইৰেক্ট চাকৰি পোৱাত অলপ সহায় হয়। তো আপোনালোকে যদিহে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে বা কৰিলে, তো আপোনালোকে কি কৰিব, মই যোনকেইখন ইনষ্টিটিউটৰ বিষয়ে লৈ আহিছোঁ সেই ইনষ্টিটিউটকেইখনত আপোনালোকে টি মেনেজমেণ্ট কোৰ্চ কৰিবলৈ ট্ৰাই কৰিব। তো টি মেনেজমেণ্ট কোৰ্চটো কমপ্লিট কৰাৰ পাছত আপোনালোকে ইয়াতে চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব আৰু পোৱাৰ চান্সটো বাঢ়ি যাব আপোনালোকৰ। নৰ্মেল আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি যদিহে আপোনালোকে টি গাৰ্ডেন বা টি ফেক্টৰীত আপোনালোকে চাকৰি বিচাৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ পোৱাৰ চান্সটো অলপ কমি যায়, মানে কিছুমানে পাই যায় তেনেকৈও। কিন্তু আপোনালোকে যদিহে এই মেনেজমেণ্ট কোৰ্চটো কৰি আপোনালোকৰ ৰিজনখন আৰু অলপ ষ্ট্ৰং কৰি লৈ যায় তেনেহ'লে আপোনালোকে ইয়াতে জব পোৱাৰ চান্সটো অলপ বাঢ়ি যায়। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, আপোনালোকে জানিব পাৰিব যে কোনকেইখন ইনষ্টিটিউটত আপোনালোকে এই টি মেনেজমেণ্ট কোৰ্চটো মানে জব অৰিয়েণ্টেড টি মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰে। তো এই টি মেনেজমেণ্ট কোৰ্চকেইটা জনোৱাৰ আগতে মই আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰাখিব বিচাৰিছোঁ, কাৰণ মোৰ এই ইউটিউবত মানে টি মেনেজমেণ্ট কোৰ্চৰ ইনফৰমেশ্যনৰ ভিডিঅ' বনোৱা প্ৰায় 2 বছৰ হ'বলৈ হ'ল। তো এই 2 বছৰত যিমানবোৰ মোৰ ছাবস্ক্ৰাইবাৰ আহিলে, এই ছাবস্ক্ৰাইবাৰসকলৰ মাজত কিমানে টি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰিলে আৰু কিমানে টি মেনেজমেণ্ট কোৰ্চ কমপ্লিট কৰি এতিয়া টি গাৰ্ডেনত এছিষ্টেণ্ট মেনেজাৰ বা ট্ৰেইনী মেনেজাৰ বা মেনেজাৰ কৰি আছে, আৰু কিমানে এই টি মেনেজমেণ্ট কোৰ্চটো কৰিবৰ বাবে ইচ্ছুক হৈ আছে। সকলোৱে কমেণ্ট কৰি জনাবচোন। তো এতিয়া আমি আহোঁ ভিডিঅ'টোৰ মেইন অংশলৈ, য'ত নেকি মই অলৰেডি আগতেই আপোনালোকক জনাইছোঁ যে আজি এই ভিডিঅ'টোত 5টা ইনষ্টিটিউটৰ বিষয়ে আপোনালোকৰ বাবে লৈ আহিছোঁ। তো 5টা ইনষ্টিটিউটৰ ভিতৰত নাম্বাৰ 1 ইনষ্টিটিউটটো হৈছে গোলাঘাট কমাৰ্চ কলেজ। ইয়াত আপোনালোকে 1 ইয়েৰৰ এটা কোৰ্চ কৰিব পাৰে, আৰু এই কোৰ্চটো কৰিবলৈ হ'লে আপোনালোকে কিন্তু গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগে। মই আগতে কৈছোঁ যে যদিহে আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰি টি গাৰ্ডেনত চাকৰি বিচাৰে তো আপোনালোকে সেই টি মেনেজমেণ্ট কোৰ্চটো কৰি ল'ব পাৰে। নেক্সট আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এই টি মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰে। আৰু নাম্বাৰ 3ত আছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি। তো ইয়াতো আপোনালোকে 1 ইয়েৰৰ এটা কোৰ্চ কৰিব পাৰে। তো ইয়াতে যোনটো 1 ইয়েৰৰ কোৰ্চ আছে, এই কোৰ্চটো মুকলি হোৱা আজি প্ৰায় 2টা বেচ কমপ্লিট হ'ব চাগে, তো 2 ইয়েৰ হ'ব। তো আপোনালোকে নিশ্চয় যিসকল এই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আগতে ট্ৰাই কৰি আছিলে তেওঁলোকে নিশ্চয় জানে যে ইয়াতে আগতে 6 মান্থৰ কোৰ্চ আছিল। তো এতিয়া কিন্তু এটা 1 ইয়েৰ কোৰ্চ তেওঁলোকে লঞ্চ কৰিলে, তো সেই 1 ইয়েৰ কোৰ্চটো আপোনালোকে কৰিব পাৰে। নাম্বাৰ 4ত আপোনালোকে দাৰ্জিলিঙত যাব লাগিব। তো দাৰ্জিলিঙত থকা NITMত আপোনালোকে এটা 9 মহীয়া কোৰ্চ কৰিব পাৰে। তো আপোনালোকে যদিহে দাৰ্জিলিঙত যাব পাৰে তেনেহ'লে আপোনালোকে ইয়াতো এই টি মেনেজমেণ্ট কোৰ্চটো কৰি টি গাৰ্ডেনত চাকৰি বিচাৰিব পাৰে। আৰু নেক্সট একেবাৰে লাষ্টত শেষৰটো ইনষ্টিটিউট হৈছে নাম্বাৰ 5, কিন্তু টকলাইৰ বিষয়ে নিশ্চয় সকলোৱে জানে, কাৰণ যিসকলে টি গাৰ্ডেনত চাকৰি কৰিম বুলি ভাবিছে বা টি ফিল্ডৰ বিষয়ে অলপ চলপ নলেজ আছে, তো তেওঁলোকে নিশ্চয় টকলাইৰ বিষয়ে শুনিছে। এই টকলাইটো এটা 6 মান্থৰ কোৰ্চ তেওঁলোকে প্ৰদান কৰে। এই 6 মান্থৰ কোৰ্চটো আপোনালোকে আফটাৰ গ্ৰেজুৱেশ্যনৰ পাছত কৰিব পাৰে। তো আপোনালোকৰ বাবে এই 5টা ইনষ্টিটিউট লৈ আহিছিলোঁ। এই 5টা ইনষ্টিটিউটৰ ভিতৰত আপোনালোকে যিকোনো এটা ইনষ্টিটিউটত টি মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰে। তো ইয়াতে গোলাঘাট কমাৰ্চ কলেজখন মই প্ৰথমতে কৈছোঁ বুলি ইয়াতে গোলাঘাট কমাৰ্চ কলেজখন বেষ্ট ইনষ্টিটিউট নহয়, আপোনালোকৰ মনত এইটো কুৱেশ্যন আহিব পাৰে। ইয়াতে গোটেইকেইখন ইনষ্টিটিউটেই বেষ্ট হয়। আপোনালোকে যিখনতেই চান্স পায় সেইখনতে আপোনালোকে ইয়াৰ টি মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰে, কাৰণ ইয়াতে গোটেইকেইখন ইনষ্টিটিউটতে
এন্ট্ৰেন্স এক্সাম কোৱালিফাই কৰাৰ পাছতহে এডমিশ্যন ল'ব পাৰে কিন্তু এক্সট্ৰা যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকে কোৰ্চটো কৰিম বুলি ভাবিছে তেনেহ'লে এন্ট্ৰেন্স এক্সামৰ উপৰিও ইয়াতে গ্ৰুপ ডিছকাশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ কোৱালিফাই কৰাৰ পাছতহে ইয়াতে এডমিশ্যন ল'ব পাৰিব এই গোটেইকেইটা ইনষ্টিটিউটৰ প্ৰদান কৰা কোৰ্চসমূহৰ সম্পূৰ্ণ ফুল ডিটেইলছৰ সৈতে অলৰেডি মই ভিডিঅ'সমূহ বনাই দিছোঁ তো সেই ভিডিঅ'সমূহ আপোনালোকে চাব পাৰে সেই ভিডিঅ'সমূহৰ লিংক মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিম তো সেই ভিডিঅ'সমূহ চাই ল'ব আপোনালোকে যদিহে এই ইনষ্টিটিউটকেইটাৰ ভিতৰত মানে এই ইনষ্টিটিউটকেইটাত আপোনালোকে কোৰ্চ কৰিব বিচাৰে তো আপোনালোকে ভিডিঅ'সমূহ এবাৰ চাই ল'ব কাৰণ ফুল ডিটেইলছৰ সৈতে বনাই থোৱা আছে ইয়াত মই জাষ্ট নামকেইটাহে কৈছোঁ যে কোনকেইটা ইনষ্টিটিউটত আপোনালোকে ইয়াৰ টি মেনেজমেণ্ট কোৰ্চটো কৰিব পাৰে তো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টোত ইমানখিনি ইনফৰ্মেশ্যন আছিলে এই গোটেই ইনফৰ্মেশ্যনখিনি পাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে তেনেহ'লে এটা লাইক মাৰি নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু যদিহে এই চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ এই চেনেলটোত এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ বাবে লৈ অহা তো ঠিক আছে আকৌ এটা পুনৰ নতুন ইনফৰ্মেটিভ ভিডিঅ'ত আপোনালোকক লগ পাম আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বাই বাই